অট'মেটিক কৈ দিওঁ যেতিয়া এটা ব্ৰেকআপ হয় তেতিয়াই আন এটা ৰিলেশ্যনশ্বিপ বা কাৰোবাৰ সময় কাৰোবাৰ চিম্পেথি বিচৰা যায় হঠাৎ যেতিয়া নিজৰ জীৱনৰ পৰা লাভ গুচি যায় তেতিয়া অট'মেটিকেলি আমি ইমান উইক হৈ যাওঁ যে ক'ৰবাত যদি আমি অকণমান লাভ পাওঁ সেইপিনে আমি গুচি যাওঁ আৰু সেইটোতে হৈ যায় আটাইতকৈ ডাঙৰ ভুল ব্ৰেকআপৰ পৰা আগতে ওলোৱাটো বহুত ইম্পৰ্টেণ্ট কাৰণ আপুনি তেতিয়াহে গম পাব যে আপুনি কাৰোবাক লাইফত আদৰিছে এজ এ নিড অৰ বিকজ ইউ ৱান্ট মানে আপুনি প্ৰয়োজনৰ বাবে কাৰোবাক নিজৰ জীৱনত আঁকোৱালি লৈছে নে আপুনি বিচাৰিছে বাবে কাৰোবাক আঁকোৱালি লৈছে যদি প্ৰয়োজনৰ বাবে আপুনি আঁকোৱালি লৈছে তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপত বহুত প্ৰব্লেমছ আহে বা যদি আপুনি কাৰোবাক বিচাৰিছে আৰু তেওঁ আপোনাৰ জীৱনলৈ আহিছে তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপটো সুইট সিম্পল আৰু কোনো ধৰণৰ কমপ্লিকেশ্যনছ নাথাকে চ' সেইকাৰণে ব্ৰেকআপ হোৱাৰ পিছত অকণমান নিজকে সময় দিব ঘৰ ধৰ কৰি আন এটা ৰিলেশ্যনশ্বিপত সোমাই নাযাব ইফ ইউ নিড সামৱান ডোন্ট গেট ইনটু এ ৰিলেশ্যনশ্বিপ If you really want him or her, then only get in a relationship. Aguai goi thaki maji love story khoide. 93.5 Red FM. Bajate raho. Love is in the air.